চ' গাইছ আজি আছোঁ মই পুলিচ থানাৰ সন্মুখত আৰু গাইছ কিবা দগ কৰিলোঁ নেকি না মাৰ্ডাৰ কৰিলোঁ আৰু কি কাৰণত আহিলোঁ পুলিচ থানাত আপোনালোকক সকলো কৈ আছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ মই এতিয়া যাই আছোঁ মচলপুৰত বেটাৰী গাড়ীত উঠি কিনে আটাৰ লগত আৰু গাইছ ইফালে চাব পাৰে কি ডাঙৰ ডাঙৰ পুখুৰী আমাৰ গাঁৱতে ইমান ডাঙৰ পুখুৰী নাই আৰু গাইছ মই এতিয়া যাই আছোঁ মচলপুৰত। আৰু গাইছ ইফালে আমি পাই গ'লোঁ বুঢ়ীমুখ আৰু আপোনালোকে বুঢ়ীমুখৰ হয় নেকি? যদি কোনোবাই বুঢ়ীমুখৰ পৰা চাই ভিডিঅ'টো কমেণ্ট কৰিব। আৰু ইফালে ডিগ্ৰী কলেজ আমি যেতিয়া পঢ়ি আছিলোঁ ডিগ্ৰীত এইটো কলেজ হোৱাই নাছিল। যেতিয়া আমাৰ 1 বছৰৰ আৰম্ভ হৈ যোৱাৰ পিছত সেইটো আৰম্ভ হৈছে গাইছ, আমি পঢ়িবই নাপালোঁ। আৰু ইফালে পাই গ'লোঁ আমি মচলপুৰ। আৰু আপোনালোকে কোনোবাই মচলপুৰৰ পৰা যদি ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰি দিব। আৰু ইফালে পুলিচ ষ্টেচন আৰু পুলিচ ষ্টেচনত আহিছোঁ মই PRCৰ কাৰণে কাগজ জমা দিবলৈ গাইছ। আৰু গাইছ ইফালে যাম আমি মণ্ডলৰ তাতে আৰু গাইছ মণ্ডল অফিচত আহি পালোঁ ইফালে চাৰ্কিল অফিচত। আৰু গাইছ মানুহ অহাই নাই যিহেতু আমি 10টা বজাতে আহিছোঁ আৰু ৰখি আছোঁ গাইছ এতিয়া মণ্ডলটোক। আৰু গাইছ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। বাই বাই।